নমস্কাৰ মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ ধুনীয়া ধুনীয়া কাপোৰ প্ৰথমতে দেখাইছোঁ ব্লাউজ পিচটো বহুত ধুনীয়া কালাৰত বহুত ধুনীয়া মানে ৰঙৰ বহুত ধুনীয়া ফুলৰ কাপোৰ এইযোৰ কাপোৰ চাওক কিমান ধুনীয়া এই কাপোৰযোৰ যদি লাগে ৰেডি টু ওৱেৰ 4800 চাওক চাদৰখন পদ্মিনী কেঁচাপাত হয় একদম প্ৰিমিয়াম কোৱালিটি হয় গতিকে ধুনীয়া কাপোৰ এযোৰ যদি আপোনাক লাগে এই কাপোৰযোৰ আপুনি ল'ব পাৰে বিৰাট ধুনীয়া ফটোতকৈও ধুনীয়া যদি কাপোৰযোৰ লাগে আপোনালোকে মই যিটো নাম্বাৰ দি দিছোঁ সেই নাম্বাৰটোত যোগাযোগ কৰিব ঠিক আছে তাৰমানে আগৰ নাম্বাৰটো মোৰ চেঞ্জ হৈছে হা আৰু এই নাম্বাৰটো যিটো এতিয়া নাম্বাৰ দিছোঁ সেই নাম্বাৰটোতহে আপোনালোকে মোক এতিয়া হোৱাটছআপ কৰিব আগৰ নাম্বাৰটোৰ হোৱাটছআপটো যদিও আপোনালোকৰ অহা দেখাইছে সেইটো ৰং সেইটো মোৰ মানে হেৰি হোৱা নাই নম্বৰটোত কিবা এটা খেলিমেলি হৈছে যিটো মোৰ তালে নাহে মানে হেৰিত দেখায় ময়ো কৰি চাইছোঁ হেৰিত দেখায় মানে আপোনালোকৰ যোৱা দেখায় কিন্তু মোৰ তাতে নাহে তেনেকুৱা কথা এটা চলি আছে কি এইবিলাক কাৰুকাৰ্য নাজানো আমি অল্প জ্ঞানী আৰু এইযোৰ চাওক হালধীয়া কলা ফুলৰ কলা বগা ফুলৰ ৰেডি টু ওৱেৰ কেঁচাপাতৰ বিৰাট ধুনীয়া কাপোৰ যদি লাগে মই দিয়া নাম্বাৰটোত যোগাযোগ কৰিব কাপোৰযোৰ লৈ ল'ব ব্লাউজ পিচ এইটো মেখেলা এইখন ৰেডি টু ওৱেৰ 4800 কিমান ধুনীয়া লাগিব এইযোৰ পিন্ধিলে বহুত ধুনীয়া কাপোৰযোৰ আপোনালোকক যদি লাগে কাপোৰযোৰ লৈ ল'ব তাৰপিছত এযোৰ ৰঙাযোৰ দেখাই দিম চাওক কিমান ধুনীয়া এইযোৰ ৰঙা এখন চাদৰ ৰেডি টু ওৱেৰ হৈ আছে যদি কাপোৰযোৰ লাগে স্ক্ৰীনত দিয়া নাম্বাৰটো আপোনালোকে নাম্বাৰটোত যোগাযোগ কৰিব 4800 পদ্মিনী কেঁচাপাত বহুত ধুনীয়া কাপোৰ একদম সুন্দৰ কাপোৰ পিন্ধিও আৰাম পাব এতিয়া গৰমত পিন্ধাৰ কাৰণে খুব ধুনীয়া কাপোৰ এযোৰ মেখেলাখন এইখন কিমান ধুনীয়া চাওক এইখন মেখেলা এইযোৰ কাপোৰ বিৰাট ধুনীয়া তাৰপিছত সেউজীয়া মই যিটো সেউজীয়া পিন্ধি আছোঁ সেইটো সেউজীয়াৰে এইযোৰ মই পিন্ধি থকা যোৰৰে একে বাতিৰ কাপোৰ কিমান ধুনীয়া চাওক এইযোৰ পিন্ধিলে বহুত এই ৰংটোৰে মানুহক মানে খুব ভাল লাগে আৰু হোৱাইট ফুল থাকিলে আৰু মানে কিবা এটা ভাল লাগে আৰু এইযোৰ চাওক কিমান ধুনীয়া ৰেডি টু ওৱেৰ 4800 ৰেডি টু ওৱেৰ 4800 যদি লাগে জনাব ব্লাউজ পিচ এইটো মোৰটোত মানে এটা আছে মাত্ৰ এইটোত অলপ বেছি আছে ভাল ধুনীয়া আৰু মেখেলাখন এইখন মেখেলা ৰেডি টু ওৱেৰ আছে যদি লাগে জনাব হালধীয়া ডেজৰ আছে ৰেডি টু ওৱেৰ 4800 কটন কেঁচাপাতৰ হয় খুব ধুনীয়া হয় এইখন মেখেলা তাৰপিছত আপোনাৰ এইটো ব্লাউজ পিচত এই তিনিটা পাৰ্বতী থাকিব এক্সট্ৰা এটা থাকিব ডিঙিৰ ডিজাইনৰ কাৰণে আৰু চাদৰখন এইখন চাদৰ ৰেডি টু ওৱেৰ 4800 ৰেডি টু ওৱেৰ তাৰপিছত এযোৰ বগা আছে বগাযোৰো বহুত ধুনীয়া কেঁচাপাতৰ বহুত ধুনীয়া এইখন চাদৰ আচলত এনেকৈ থাকিলে মোৰ বহুত ভাল লাগে আৰু মই ভাল পাওঁ চবৰেতো চইচটো বেলেগ বেলেগ দিয়কচোন এইখন মেখেলা ৰেডি টু ওৱেৰ আছে 36 আছে বহলটো 36 আছে ব্লাউজত এইকেইটা থাকিব এতিয়া আপোনাৰ এটা হাতত দিব এটা ডিঙিত দিব তেনেকুৱা ষ্টাইলত বনাই দিব ঠিক আছে আজিৰ ভিডিঅ' ইমানখিনিয়ে নমস্কাৰ